মৰঙীত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস হাতীয়ে ভাঙিলে ভঁৰাল 10টাকৈ ছাগলীৰ মৃত্যু মৰঙী মৌজাৰ মিঠাম চাপৰিৰ দৃশ্য এয়া বন্যহস্তীয়ে ভাঙিলে কৃষকৰ ভঁৰাল ঘৰ ইফালে ভঁৰাল ঘৰৰ তলতে 10টাকৈ ছাগলীয়েও কৰুণ মৃত্যুক সাৱটিলে দল বাহাদুৰ চেত্ৰী নামৰ কৃষকজনে ভঁৰাল ঘৰৰ তলতে ৰখা 10টাকৈ ছাগলীৰ মৃত্যু হোৱাত ভাগি পৰিছে কৃষকজন পশুপালন কৰিয়ে পোহপাল দিয়া কৃষকজনৰ সকলো ছাগলীৰ মৃত্যু হোৱাত অপান্তৰ হৈ পৰিছে তেওঁ হাতীও অঞ্চলটোৰ ৰাইজৰ কৃষি পথাৰ বিনষ্ট কৰে কিন্তু যোৱা নিশা প্ৰায় 10 মান বজাত ৰাতি হঠাৎ এজনীয়া হাতী আহি পেলাই এই দল বাহাদুৰ চেত্ৰীৰ ঘৰত যি হাতী অনিষ্ট কৰি আমি দেখিছো ৰাতিয়ে দেখিলো দুখত বহুত মৰ্মাহত হৈছো আৰু তেখেতসকলে কৃষক মানুহ দিন হাজিৰা কৰি খোৱা মানুহ 14জনী ছাগলীৰ ভিতৰত 4জনী মান সৰু সুৰা ওলালে বাকিখিনি 10টা মান চেপেটা লাগি গৈ আছে আমি দেখিছো প্ৰত্যক্ষ কৰিছো